সকলো শিশুৰে ওজন আৰু উচ্চতা লোৱা কমনে বৰষা? হয় বাইদেউ, মই কুচুম টেকাটো ধৰা নাই। ঠিকে আছে। কালি কিন্তু তোমাৰ কুচুম টেকাটো চেক কৰোঁতে চেম শিশু এজন দেখা পালোঁ। চেম মানে কি বাইদেউ? চেম মানে হ'ল অত্যাধিক পুষ্টিহীনতাত ভোগা। এটা শিশু জন্মৰ লগে লগে তাৰ উচ্চতা আৰু ওজন সঠিকভাৱে হ'ব লাগিব। যদি শিশুটোৰ উচ্চতা আৰু ওজন সঠিকভাৱে হয় তেনেহ'লে আমি সেই শিশুটোক স্বাভাৱিক বুলি ভাবোঁ। আমাৰ অংগনবাড়ী কেন্দ্ৰবোৰত আজিকালি উচ্চতা আৰু ওজন জোখা যন্ত্ৰ আছে আৰু শিশুটোৰ উচ্চতা আৰু ওজন সঠিকভাৱে হ'লে সেই শিশুটোক আমি স্বাভাৱিক বুলি ধৰোঁ। আমাৰ তাত একোখনকৈ চাৰ্ট থাকে নহয়, সেই চাৰ্টত 3টা ৰং আছে, সেউজীয়া, হালধীয়া আৰু কমলা ৰং। সেউজীয়া ৰঙত যদি পৰে তেতিয়া শিশুটোক আমি স্বাভাৱিক বুলি ধৰোঁ। যদি শিশুটো হালধীয়া ৰঙত পৰে তেনেহ'লে আমি শিশুটোক মধ্যমীয়া বুলি ধৰোঁ। আৰু যদি কেনেবাকৈ শিশুটো কমলা ৰঙত পৰে তেনেহ'লে সেই শিশুটোক আমি অত্যাধিক পুষ্টিহীনতাত ভোগা বা চেম শিশু বুলি ধৰি লওঁ। মোৰ ল'ৰাটো কিহত পৰিছে বাইদেউ? আপোনাৰ ল'ৰাটো সেউজীয়া ঘৰতে আছে, আপোনাৰ শিশুটো স্বাস্থ্য স্বাভাৱিক শিশুত পৰিছে। আপোনাক ধন্যবাদ বাইদেউ, আপুনি আপোনাৰ শিশুটো যত্ন লোৱাৰ বাবে। আগলৈও আপুনি আপোনাৰ শিশুটো এনেদৰে যত্ন লৈ থাকিব দেই। হ'ব বাইদেউ। বাইদেউ, এখেতৰ শিশুটো আগৰ পৰাই জন্মৰ পৰাই সুস্থ হ'ব বা এখেতৰ শিশুটো জন্মৰ পৰাই উচ্চতা আৰু ওজন প্ৰায় সমান হৈ থাকে। হয় নেকি বৰষা? অহা মাহৰ 2য় মঙলবাৰত যেতিয়া পৰিপূৰক পোষণ দিৱস পাতিব তেতিয়া তুমি এই বিষয়টোকে বিষয়বস্তু হিচাপে ল'বা, মাতৃৰ পৰা মাতৃলৈ সহায়িকা। এই বিষয়ে তুমি ভালকৈ জানা নহয়? জানো বাইদেউ। সেই যিদিনাখন পোষণ দিৱস হয় সেইদিনাখন যিটো স্বাস্থ্যৱান শিশু মাতৃগৰাকীক কেন্দ্ৰলৈ আমন্ত্ৰণ কৰি আমি ধন্যবাদ জনাব লাগে আৰু বাকী মাতৃসকলক সেই মাতৃগৰাকীয়ে সেই শিশুটো কেনেদৰে যত্ন লৈছিল সেইখিনি বুজাই দিব লাগে। ঠিকেই কৈছা। তুমি সেইদিনা পোষণ দিৱসৰ দিনা তুমি মাতৃৰ পৰা মাতৃলৈ সহায়িকা এই বিষয়টো বিষয়বস্তু হিচাপে ল'বা আৰু এওঁক নিমন্ত্ৰণ কৰিবা আৰু এওঁক সকলো ৰাইজৰ আগতে তুমি ধন্যবাদ জনাবা আৰু এওঁক শিশুটো কেনেদৰে লালন পালন কৰিলে, সুস্বাস্থ্যৱান কৰিলে সেই বিষয়ে ৰাইজৰ আগত ক'বলৈ ক'বা। আপুনি কিন্তু সেইদিনা ক'ব লাগিব, পাৰিব নহয়? পাৰিম বাইদেউ। কেনেকৈ ক'ব বাৰু কওকচোন অকণমান। মই মোৰ সন্তানটোক গৰ্ভত স্থিতি লোৱাৰ পৰাই স্বাস্থ্যৰ যতন লৈছিলোঁ। পুষ্টিকৰ খাদ্য খাইছিলোঁ, চিকিৎসকৰ পৰামৰ্শ লৈছিলোঁ। চিকিৎসালয়তে সন্তান জন্ম দিছিলোঁ। সন্তানটো জন্মৰ লগে লগে মাতৃদুগ্ধ খুৱাইছিলোঁ। 6 মাহলৈকে কেৱল মাতৃদুগ্ধই খুৱাইছিলোঁ। 6 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে অন্নপ্ৰসন্ন পাতিছিলোঁ। 8-9 মাহলৈকে ৰৈ থকা নাছিলোঁ আৰু 6 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে মাতৃদুগ্ধৰ লগতে অন্য পৰিপূৰক আহাৰ যেনে ঘৰতে উৎপন্ন হোৱা বস্তু, বাৰীৰ শাক পাচলি, বতৰৰ ফল মূল, মাহজাতীয় শস্য, বীজজাতীয় শস্য, গাখীৰৰ পৰা উৎপন্ন হোৱা বস্তু এইবিলাক সদায় খুৱাওঁ তাক। বজাৰৰ বস্তু, পেকেটজাতীয় বস্তু এইবিলাক নুখুৱাবলৈ চেষ্টা কৰোঁ আৰু চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিওঁ। প্ৰতিষেধকসমূহ নিয়মীয়াকৈ দিয়া যায়। এনেদৰে স্বাস্থ্যৰ যতন লওঁ। খুব সুন্দৰ। আপুনি এই কথাখিনিকে সিদিনা পোষণ দিৱসৰ দিনা ৰাইজৰ আগত ভালধৰণে বুজাই দিব। আৰু এটা কথা বৰষা, পুষ্টি দিৱসৰ দিন তোমালোকৰ যেতিয়া হেল্ডি চাইল্ড ল'ৰা ছোৱালী মাতা তেতিয়া তুমি এওঁ ল'ৰাটোকো তুমি মাতিব পাৰিবা, তেওঁক পুৰস্কৃত কৰিব পাৰিবা। মই হয় নি বাইদেউ? কাইলৈ যাব পাৰিমনে? মোৰ ল'ৰাটোক লৈ যাব পাৰিমনে বাইদেউ? ক'লৈ লৈ যাব লাগিব? অহা ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ কনফাৰেন্স হলতে স্বাস্থ্যৱান শিশু প্ৰতিযোগিতা হ'ব। তুমি তালৈ লৈ আহিব। মই লৈ যাম বাইদেউ। মই যাওঁ লৈ যাম। বৰষা, আজি চেম শিশুজন চেণ্টাৰলৈ অহা নাই নেকি? নাই অহা বাইদেউ। তেওঁলোকৰ মাক বাপেকক তুমি NRC-লৈ নিয়াৰ কথা কৈছানে? কৈছোঁ বাইদেউ। তেওঁলোকে কি কৈছে? তেওঁলোকে NRC-লৈ নিয়াৰ কথা অলপো চেষ্টা কৰা নাই। তুমি তেওঁলোকক ভালকৈ NRC বিষয়ে ক'ব পৰা নাই চাগে? কৈছোঁ বাইদেউ, মই ভালধৰণে তেওঁলোকক NRC বিষয়ে বুজাই কৈছোঁ। হ'ব বাৰু, আজি মই তোমাৰ কেন্দ্ৰলৈ সেইকাৰণে আহিলোঁ। ওলাবাচোন, আমি দুয়োগৰাকী গৈ তেওঁলোকৰ ঘৰত বুজাই থৈ আহিম। তেওঁলোকৰ শিশুটো উচ্চতা অনুপাতে ওজন কম হৈ আছে, NRC-লৈ লৈ গ'লে যে ভাল হ'ব সেই বিষয়টোকে আমি বুজাই থৈ আহিমগৈ। ওলাবা। হ'ব বাইদেউ, আমি তেতিয়াহ'লে তাৰ পৰা গৈয়ে আহোঁ। তুমি শিশুকেইটাক চাবা, বাইদেৱে আমি তেওঁলোকৰ ঘৰৰ পৰা আহোঁ। আহক বাইদেউ, আমি তাৰ পৰা আহোঁ। বৌ কি কৰিছে? বাইদেউ আহিছে। আপোনালোকক ছুপাৰভাইজাৰ বাইদেউ আহিছে। আহক বাইদেউ, ভালনে আপোনাৰ? মোৰ ভালেই, আপোনাৰ ভাল নহয়? ভাল। আজি আপোনাৰ শিশুটো কেন্দ্ৰলৈ নগ'ল, সেইবাবে ভাবিলোঁ ঘৰৰ পৰা আহোঁগৈ বুলি। ল'ৰাটো কেন্দ্ৰলৈ কিয় নগ'ল? আজি তাক পঠাবলৈ নহ'ল বাইদেউ। এতিয়া ঘৰত আছেনে? আছে, সি অলপ আগতে শুইছে।
শুইছে যদি শুবলৈ দিয়ক। মোৰ আপোনাৰ লগতহে কথা কেইটামান আছে। কওকচোন বাইদেউ। আপোনাৰ ল'ৰাটোৰ উচ্চতাৰ অনুপাতে ওজনটো কম হৈ আছে। ভয় কৰিবলগীয়া কোনো কথা নাই, অলপ যত্ন ল'লে সকলো ঠিক হৈ যাব। জয়সাগৰ হস্পিটেলত থকা NRC অৰ্থাৎ পৰিপূৰক পুনঃসংস্থাপন কেন্দ্ৰলৈ আপোনাৰ শিশুটো পঠাব লাগিব। নাই নাই বাইদেউ, মই তাক ক'লেও নপঠাওঁ, তাক মই ঘৰতে ৰাখিম।